তো অসমত বহুত ঠাণ্ডা পৰিছে কি হ'ল ভাই উস্কা খাবি আকৌ চ্যালেঞ্জ কৰিবি এটা বাইক সাইক ৰেডি কৰা হৈ গল বেগটো বান্ধিলো হাত সাত খাই ঠাণ্ডা লাগিছে যেহেতু সেইকাৰণে জুই পোৱাই আছো Hello বন্ধুসকল সো ওয়েলকাম টু মাই ইউটিউব চ্যানেল মেড ইন নর্থ ইস্ট আজি এটা নিউ ভিডিও আগবাঢ়িব ওলাইছো এতিয়া আমি আছো সিপাঝাৰত আছো তো আপোনালোকে সিপাঝাৰৰ বহুত কেইটা এপিসোড চালে দেখা পালে যোনে চোৱা নাই ইয়াতে ভালকে যাই চাব বহুত কেইটা এপিসোড দিছো এতিয়া মই ডেইলি ব্লগ দি আছো ডেইলি ব্লগ দিবৰ কাৰণে ষ্টাৰ্ট কৰিছো তো আপোনালোকে যে আগৰ ভিডিওবিলাক চোৱা নাই চাব সিপাঝাৰত কেনেকৈ আহিছিলো কেনেকৈ অহা নাই তো সেইবিলাক ব্লগ আপোনালোকে চাব আগৰ ব্লগত দেখা পাব আপোনালোকে তো এতিয়া আমি যাম আজি লাষ্ট ডে মানে আজি আমি ঘৰ যাম তেজপুৰ তো এতিয়া সোনকালে ওলাই দিও নেকি ভাই লেটস গো Let's go, hey. Hey, darling, let's go. তুমি ক'ত বহিবা আগফালে না পিছফালে না সাকাত আগফালে সাকাত না পিছফালে সাকাত তো বলা তুমিও বলা সোনকালে ওলোৱা তো এতিয়া মোৰ ৱাইফক বাই বাই দিছো মানে আজি লাষ্ট দিন তো বেয়াও লাগিছে অলপ ৱাইফক বাই বাই দিব তো ৱাইফাই বোলে এতিয়া নাযায় বোলে অলপ দেৰিকে যাব বোলে নেকি তুমি কেতিয়া যাবা 10 বছৰ Two hours later. তো আমি ৱাইফৰ পৰা ঘৰৰ পৰা ওলাই তো ডাইৰেক্ট তাৰ পৰা আমি 3:30 বজাত ওলাইছিলো 3:30 বজাত ওলাই ইয়াতে আমি কেইটা পালো 7 মান পালো ন 7 মান পালোহি লাহে লাহে আহিছো তো ৰাস্তা বহুত বেয়া আপোনালোকে জানে তেজপুৰ লাইনটো গুৱাহাটী লাইন যায় ইয়াতে যদি যোনে যোনে গৈছে ইয়াতে ভালকে গম পায় ৰাস্তাটো কেনেকুৱা গোটেই মানে ভাল নহয় ৰাস্তা আকৌ ৰাতি কথাটো সেইকাৰণে লাহে লাহে আহিছো তো গাড়ীও বহুত থাকে ৰাতি আকৌ ডাম্পাৰ বিলাকো বেছি চলে ডাঙৰ ডাঙৰ গাড়ীবিলাক বেছি চলে কেনেকুৱা এনে কম ঠাণ্ডা আৰু জুই ফুৱাই আছো ভাত চাত খাই কিনি ভাত চাত খাই ঠাণ্ডা লাগিছে যেহেতু সেইকাৰণে জুই পুৱাই আছো তো অসমত বহুত ঠাণ্ডা পৰিছে টোপনি লাগিছে না ভাগৰ লাগিছে অলপ অলপ তোৰ লাগিছে নেকি আজি ভালকে টোপনি মাৰিবি না ভিডিও এডিট কৰিবলৈ আছে তো মোৰো ভিডিও এডিট কৰিব আছে কৰো নে নকৰো ভাগৰ লাগি গৈছে কৰো নে নকৰো মানে ইচ্ছাই যোৱা নাই কৰিবৰ কাৰণে কিন্তু আপোনালোকক দেখাবৰ কাৰণে আপোনালোকক সদায় ডেইলি ব্লগ দি আছো তো সেইকাৰণে আপোনালোকক দিবৰ কাৰণে মই সেইখিনি কষ্ট কৰিবই লাগিব তো আপোনালোকৰ সেই মৰমটো যাতে মোক দিয়ে আৰু আপোনালোকে যাতে সাপোৰ্ট কৰে মোৰ চেনেলত যিমানো হওক বা 200 হওক এজনে হওক সিহঁতে মোৰ ফেমিলিৰ দৰে হয় যিমানো ছাবস্ক্ৰাইবাৰ সিহঁতে মোৰ ফেমিলিৰ দৰে হয় তো সিহঁতৰ মানে আপোনালোকৰ কাৰণে মই যিমান যি পাৰো সেইখিনি ট্ৰাই কৰি আছো তো আপোনালোকে সেইকাৰণে ভাল ভাল কমেণ্ট দিব যেনেকুৱা যি লাগে মই সেনেকুৱা দিব আপোনালোকক সেইমতে মই ভিডিঅ' বনাই যাই থাকিম আমি আকৌ ৰাইট হ'ব ফেলকন ফেষ্টিভেলো যাম আমি লগতে তো সেইবিলাকৰ আপকামিং আমাৰ প্লেন চলি আছে তো আপোনালোকে সেইকাৰণে ছাবস্ক্ৰাইব কৰি থ'ব ঘণ্টাবোৰ টিপি থ'ব আৰু ভাল ভাল ভিডিঅ' আপোনালোকে পাই থাকিব ধামাকাদাৰ ভিডিঅ' পাই থাকিব আপোনালোকে আজিৰ কাৰণে গুড নাইট তো কালি নেক্সট ডে কালি লগ পাম আপোনালোকক The next day. তো হেল্ল' দোস্ত গুড মৰ্ণিং আজি নেক্সট ডে যোৱাকালি আমি ৰাতি আনন্দ ঘৰত আহি পাইছিলোঁ এতিয়া আমি আস্তেকে ব্ৰাছ চাছ কৰিব লাগিব তাৰপিছত এতিয়া মামী বোলে ভাত চাত বনাই থৈ দিছে আমাৰ কাৰণে মামী এতিয়া আৰু কামত যাব সেইকাৰণে আমি অলপ দেৰিকে খাম তো ইমান ৰাতিপুৱা খোৱা মোৰ অভ্যাস নাই এতিয়া মামী ৰেডি হৈ গৈছে কামত যাব নেকি ভাত খাবি হা হ'ব ভাত চব্জি চাটনি সব বনাই থৈ দিলো তোমালোকে ভালকে বাৰি খালি হ'ব হ'ব আমি ওলাই খাম নিজে একো চিন্তা নাই চাউল চৰাইৰ দানা আমাৰ চৰাই মোক দেখিলে দৌৰি আহে ওচৰত আজি বোলে আনন্দ ভাই বোলে ম'ম' খাব মোক আনন্দ ভাই বোলে মোক আজি ম'ম' খাব 100 সাবস্ক্ৰাইবাৰ খুৱাব লাগিছিলে 100ত নোখোৱালে এবাৰ 200 হৈ গ'ল ডাবল লাগিব তোমাৰ ডাবল লাগিব হয় নেকি হৈ যাব নহয় আৰু এইফালে আমি কালি ৰাতি জুই পুৱাইছিলো এতিয়া বাইক চাইক ৰেডি কৰা হৈ গ'ল বেগটো বান্ধিলো তো হেলমেট আমি গোটেইখিনি ৰেডি কৰিলো এটা আনন্দ ভাই আমি ভাত পানী খাই ৰেডি হৈ গ'লো ৰেডি হৈ এতিয়া মামীও মানে কামত গৈছে তো আমি এতিয়া সোনকালে আমি ঘৰ যাব লাগিব ৰাঙৰ পৰা গৈ আছো তো আপোনালোকৰ ৰাঙৰ পৰা গৈ লগ পাই আছো 2 hours later. তো আমি দুপৰীয়া আহি পালো দুপৰীয়া আহি ভাত পানী খাই ৰেষ্ট লৈ এতিয়া আকৌ ভাবিছো অলপ টাউন ফালে ওলাই যাওঁ আকৌ বাইকৰো অলপ তেল নাই তেল ভৰাম লগতে চুলি কাটিম চুলিটো বহুত দীঘল আছে চাওকচোন এইটোৱে ৰাঙৰ পৰা টাউন চাওক কেনেকুৱা তো এইফালে বাইক থৈ দিছে তো বাইক থৈ ইফালে আমি ভিতৰৰ ফালে যাম তো আমি এতিয়া ভিতৰত যাওঁ চুলি কাটোগে বল লুকছটো কেনেকা এতিয়া কেনেকা দেখি আছে লাষ্টত কেনেকা দেখিব অলপ চেঞ্জিং আহিব লাগিব দেই মজা নেক্সট লেভেল সবে কমেন্টত জনাবচোন কেনেকুৱা লাগিছে চাই মইতো ভালেই লাগিছে চাই কিনি তো মই এতিয়া চুলি কাটা হৈ গ'ল এতিয়া আছো আমি টাউনৰ মাজত আছো ৰাঙাপাৰা টাউনটো আপোনালোকক দেখাওঁ অলপ আপোনালোকে চাব ৰাঙাপাৰা টাউন আজি চাম এইটোৱে চাওক ৰাঙাপাৰা টাউন এইফালে যোনটো ৰাস্তা আছে এইখিনি জেগাত
তো এইখিনি জেগাতে বাছ মানে STC বাছ ট্ৰেইন আছে ইয়াতে ৰাতিপুৱা বাছ থিয় হৈ থাকে আৰু ইয়াতে ৰাতিপুৱা গুৱাহাটী যায় ইয়াৰ পৰা বাছ ও ভাই কাপোৰ কিনি দিবি নেকি কাপোৰ কিনি দিবি এই গৰুটো কি কাপোৰ কিনিব গৈছে নেকি গৰুটো মোক এটা কাপোৰ কিনি দে লাগে যদি কিনি দিম দে ইমান ধুনীয়াকৈ ৰামপাৰাত আহিছ লৈ আহিছ মোক ৰামপাৰাত এইটো চাওক ৰাঙাপাৰা টাউন এতিয়া বেছি মানুহ নাই ৰাতি কিন্তু দিনত বেছি মানুহ থাকে তো দিনত তেনেকুৱা দোকান চোকান আকৌ দোকানবিলাকে চাইডত টাইডত বহে পুৰা এই খুৰা কি খবৰ ভাল ফুচকা দোকান ফুচকা কি হ'ল ভাই ফুচকা খাবি আকৌ চেলেঞ্জ কৰিবি ফুচকা চেলেঞ্জ কৰিবি লেটছ গো বাৰি আমাৰ বাইকৰ লাইট চাওক আমাৰ বাইকৰ লাইট মজা লাগিছে দেখোন আমাৰ বাইকৰ লাইটটো তো ফাইনেলি ঘৰত আহি পালোঁ ঘৰত আহি তাৰপিছত মই টাউনৰ পৰা লৈ আনিছিলোঁ এইটো চব্জি পেটিছ লৈ আনিছিলোঁ লগতে মায়ে চাহ বনালে মাক চাহ বনাব দিছিলোঁ লগতে চব্জি পেটিছ লগত এতিয়া চাহ খাম তানন ভাই এইফালে ৰখি আছে মোক এপেক্স লিজেণ্ড গেম খেলি আছিলোঁ তো অলপ টাইম ৰেষ্ট ল'লোঁ অলপ খেলিব মন গ'ল সেইকাৰণে মই অলপ গেম চেম খেলোঁ কেতিয়াবা মাজে মাজে অলপ খেলিব মন যায় তো এতিয়া হাষ্টেকে চাহখিনি খাওঁ খাই আনন্দ ভাইও খাব ব্লগটো ইয়াতে কৰিব লাগিব ভাল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি চেনেলটো আৰু ঘণ্টা বটন টিপি থ'ব আৰু ভাল ভিডিঅ' আপোনালোকে পাই থাকিব ধামাকাদাৰ ভিডিঅ' পাই থাকিব আৰু ভাল আপোনাৰ ৰাইডটো আহিব লগতে এতিয়া আমি 1-2 দিন ৰেষ্ট লওঁ তো ব্লগটো ইয়াতে কৰিছোঁ আপোনালোকে খাই সুস্থ থাকক আমিও খাই সুস্থ থাকোঁ তেতিয়ালৈকে বাই টিল দেন টেক কেয়াৰ বাই অল বাই